মৰ্নিং গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে চাগে। মোৰো ভাল। আৰু আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া মই এয়া গৰম পানী খাবলৈ লৈছোঁ, যিহেতুকে ৰাতিপুৱা গৰম পানী খোৱাটো বহুতেই ভাল। আপোনালোকেও খাব এয়া। আৰু শুনক, এই গৰম পানী মই কিন্তু এগিলাচতকৈ বেছি খাব নোৱাৰোঁ কিন্তু দেই, আৰু আপোনালোকে বেছি খাব পাৰিলে। আৰু আজি দিনটো মই কি কৰোঁ কি নকৰোঁ আকৌ আপোনালোকক দেখুৱাম, ব'লকচোন চাই থাকিব। এতিয়া আহিলোঁ পাকঘৰত, যিহেতুকে ভাত বনাবলৈ। আৰু তাই কি কৰি আছে আপোনালোকক দেখুৱাম ৰ'বচোন। ছোৱালীজনী শুন, কি কৰি আছা? কি কৰি আছা? কি কৰি আছা? কি কৰি আছা? আলু কাটি আছা নেকি? আলুটো কি কৰিলা? তিতি উলিয়াই দিয়া, তিতি উলিয়াই দিয়া, ইয়াতে তিতি উলিয়াই দিয়া। ভালকৈ ওলোৱা। অ' এই কি মাছ? এইটো কি মাছ? অ' এইটো মাছ পৰি গ'লে নেকি? তুমি হাই কৰি দিয়া, হাই কৰি দিয়া, হাই কৰি দিয়া, হাই কৰা। তো আপোনালোকক দেখুৱাম ভিডিঅ'টো আজি কি কৰোঁ কি নকৰোঁ চাই থাকিব। তো এতিয়া আমাৰ ভাত পানী বনাই হৈ গ'ল। এতিয়া আমি ভাত খামগৈ। আৰু কি কি বনালোঁ সেইখিনি বাৰু আপোনালোকক নেদেখুৱালোঁ, কিন্তু আজি থালিখন কেনেকৈ সজালোঁ আপোনালোকক অকণমান দেখুৱাই দিছোঁ। ভাল লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এতিয়া ভাতো খাম, তাৰপৰা আপোনালোকক ভাত খোৱা দেখুৱাম বাৰু, তাকে চাই লওকচোন। এয়া এতিয়া আমাৰ ৰাতিপুৱা ইয়াৰ থালিখন ইয়াৰ ৰেডি হৈ গ'ল। এয়া চাওক, ইয়াতে আছে এয়া মই যে দেখাইছিলোঁ বৰিয়লা মাছ, অথনি যে দেখুৱাইছিলোঁ সেয়া বৰিয়লা মাছ। আৰু ইয়াতে বনাইছোঁ কচু মাছ, আৰু এইটো কি আছিলে বিলাহী। তাৰপিছত আৰু ইয়াতে শাক আছে হা, ইয়াত শাক আছিলে, মাইচাং শাক আছিলে। যিহেতুকে মোৰ মানুহজনে মানে কিবা শাক খাই বহুতে ভাল পায়। আজি ৰাতিপুৱা কৈছিলে তুমি শাক বনাবা বুলি, সেইটো কাৰণে আজি এনেকৈ বনালোঁ। চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো, লগ পাই আছোঁ। তো গাইজ, এতিয়া মানে সন্ধিয়া সময়ত অকণমান খোজকাঢ়িবলৈ আহিছোঁ। আৰু অথনি যে কৈছিলোঁ ভাত খোৱা দেখুৱাম বুলি, মই পাহৰি থাকিলোঁ। এতিয়া আমাৰ গাঁৱৰ এয়া সন্ধিয়া পৰিৱেশটো এনেকুৱা, অকণমান দেখাই দিছোঁ আপোনালোকক। এইফালে আমাৰ আগফালখন, আৰু এয়া আমাৰ ঘৰ দেখুৱাম বাৰু কেতিয়াবা ভালদৰে আমাৰ ঘৰটো। আৰু এয়া মোৰ হাঁহ দুটা আছে, হাঁহ দুটা এতিয়া আহিছে আৰু সিহঁতি ঘৰলৈ। তি 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 শুন, আহিব দিয়া। অঁ শুন, আহিব দিয়া, আহিব দিয়া। অঁ তোমালোকে ঘৰলৈ আহিলা? ব'লা 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 ব'লা। তো গাইজ, ভাত পানী খাই বৈ এতিয়া আজৰি হ'লোঁ। এতিয়া ৰাতি হ'ল আৰু যিহেতুকে ভিডিঅ'টো আজি বৰ বিশেষ একো দেখুৱাব নোৱাৰিলোঁ, সেইটো কাৰণে আপোনালোকে ক্ষমা কৰিব। আৰু ভিডিঅ' যদি চাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, এণ্ড শ্বেয়াৰ কৰিব। আৰু আজিলৈ বাই বাই।